নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰেচিপিজ এণ্ড ব্লগলৈ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ আঙুলি পিঠাৰ এটা ৰেচিপি। চাওকচোন মইনো কিদৰে আঙুলি পিঠা বনাইছোঁ। আঙুলি পিঠা বনাবৰ কাৰণে মই লৈছোঁ চাউলৰ গুড়ি মানে পিঠাগুড়ি লৈছোঁ। যিকোনো চাউলৰ হ'লেও হ'ব। বিশেষকৈ বহুতে জহা চাউলত বনায়। জহা চাউলৰ হ'লে অলপ খাবলৈ বেছি সোৱাদ হয়। আৰু তাৰ কাৰণে লাগিব কুহুমীয়া গৰম পানী, অকণমান নিমখ আৰু ঘি ব্যৱহাৰ কৰিব পাৰিব। ঘিটো আপোনালোকৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই পিঠাগুড়িখিনি কুহুমীয়া গৰম পানী দি ভালদৰে আটা মঠাৰ দৰে অলপ টাইম মঠি ল'ম। অলপ ঢিলা কৰিম। আটা মঠিলে আমি যেনেকৈ টান কৰোঁ ইমান টান কৰিব নালাগে, অলপমান ঢিলাকৈ ৰাখিলেই হ'ব। মই এনেদৰে মঠিছোঁ আটা মঠাৰ দৰে। অলপমান ঢিলা কৰিম। আটা মঠিলে আমি যেনেদৰে টান কৰোঁ ইমান টান কৰিব নালাগে। আঙুলি পিঠা খাবলৈ কিন্তু বৰ সোৱাদযুক্ত হয়। আমি প্ৰায়ে বনাই খাই থাকোঁ। সেইটো কাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগতো মই ৰেচিপিটো এবাৰ শ্বেয়াৰ কৰি দিওঁ। কোনোবাই ইচ্ছা কৰিলে বনাই খাব পাৰিব। এতিয়া মোৰ মঠি প্ৰায় হৈছেই। এতিয়া মই আঙুলি পিঠাটো সৰু সৰু লাৰু টাইপ কৰি আঙুলিটোৰ নিচিনা দীঘল শ্বেপত বনাম। মই এনেদৰে বনাইছোঁ, আপোনালোকে চাওকচোন। গোটেই পিঠাখিনি মই আঙুলিটোৰ আকাৰত কৰি ল'ম। বেছি ডাঙৰ ডাঙৰ কৰিব নালাগে, সৰু সৰুকৈ কৰিলেই হ'ব। এয়া মই গোটেইখিনি আঙুলিটোৰ আকাৰত কৰি লৈছোঁ পিঠা। মোৰ বেছি হোৱা নাই, মানে মই বেছি বনোৱাই নাই, একদম কমকৈ বনাইছোঁ। তাৰ পাছত মই গাখীৰ লৈছোঁ। গাখীৰখিনি বেছি গাখীৰ নহয়, আপোনাৰ আধা লিটাৰতকৈ অলপ বেছি হ'ব। গাখীৰখিনি মই উতলাই লৈছোঁ। গাখীৰখিনি উতলি যেতিয়া অলপ ডাঠ হ'ব, ডাঠ হোৱাৰ লগে লগে মই তাতে পিঠাকেইটা দি দিম। গাখীৰত মই তেজপাত দিছোঁ এখিলা। যিহেতু ইলাচি বৰ্তমান মোৰ ঘৰত শেষ হৈছে, সেইটো কাৰণে তেজপাতে দি দিছোঁ। তাৰপিছত মই পিঠাকেইটা দি দিছোঁ তাত। দি দিয়াৰ পিছত এনেদৰে উতলাইছোঁ অলপ টাইম। আৰু আপোনালোকে ইয়াতে গাখীৰ যেতিয়া উতলাই থাকিব তেতিয়া চেনি দিব লাগে। মই যিহেতু চেনি দিয়া নাই, কাৰণ আমি নিজে লৈ খাম বুলি ভাবিছোঁ। সেইটো কাৰণে মই চেনিখিনি ইয়াতে দি দিয়া নাই। আপোনালোকে চেনি দি ল'ব তাতে। চেনি যিমান দিয়ে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কমকৈ খালে কমকৈ দিব আৰু বেছিকৈ যদি খায় বেছিকৈ দিব। 15 মিনিট বা 20 মিনিট সময় মই গাখীৰখিনিৰ লগত পিঠাখিনি উতলাই লৈছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ পিঠা ৰেডি হৈ গৈছে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।